নমস্কাৰ বন্ধু বান্ধৱীসকল মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো এয়া ভাপত দিয়া পিঠা ৰেচিপি এয়া মই চাউলৰ গুৰি লৈছো আৰু ইয়াতে আন্দাজমতে মই নিমখ দি লৈছো এয়া মই দি দিছো চেনি আৰু ইয়াতে মই নাৰিকল ৰুকি লৈছিলো নাৰিকল ৰুকা দি দিছো অলপ নাৰিকল দিলে খাবলৈ সোৱাদ লগা হয় ইয়াতে আপোনালোকে বিচাৰিলে কিশমিশ কাজু এইবোৰো দি দিব পাৰে মই আজি সিম্পল কৈ বনাইছো এয়া মই অলপ পানী দি ধুনিয়াকৈ ইখিনি মিহলাই লৈছো ধুনিয়াকৈ মই মিহলাই লৈছো আৰু আপোনালোকে চাব যাতে ইয়াত পানীৰ পৰিমাণ বেছি নহয় একেবাৰে সহজ আৰু খাবলৈ সোৱাদ লগা হয় এয়া মই এটা কুকাৰ লৈছো আৰু ইয়াত পানী দি দিছো এয়া দেখিছে আপোনালোকে এখন মই চাহচেকা চেকেনি লৈছিলো এখন বজাৰত কিনিবলৈ পায় আৰু তলৰ ফালে দেখিছে এটা সুপিৰ নিচিনা আছে আৰু এনিকৈ মিশ্ৰণখিনি চিকেনিখনত ধুনিয়াকৈ দি দিছো আৰু এয়া দেখিছে আপোনালোকে একেবাৰে কম সময়ত হৈ যায় আপোনালোকে বনাই খাই চাব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ